Hi friends, পোনপ্ৰথমে মই সকলোকে মোৰ চেনেলটিলৈ আপোনালোকক স্বাগতম জনালো। আপোনালোক সকলোৰে খবৰ ভালনে? নিশ্চয় ভালে চাগে। বৰ্তমান মই ভালে আছো আৰু প্ৰায় বহু দিনে হ'ল ভিডিও নিদিয়ে, সেইবাবে ভাবিলো যে আজি এটা ৰেচিপি ভিডিওকে দিও। সেইবাবে মই আপোনালোকৰ মাজলৈ আহি গলো আৰু আজি মই আপোনালোকৰ মাজলৈ আগবঢ়াব লৈছো হল মাছৰ তেনে সাধাৰণভাৱে বনোৱা এটা ৰেচিপি। হয়তো আপোনালোকে থাম্বনেল দেখি গমে পাইছে আৰু এইখিনি হল হল মাছ। এইখিনি মই ভালদৰে ধুই নিমখ হালধি সানি লৈছো আৰু ইফালে মই পাচলিৰ ভিতৰত ব্যৱহাৰ কৰিম স্কচ এটা আৰু আলু লৈছো 4টা আৰু ইফালে ডাঙৰ সাইজৰ লৈছো লগত পিয়াজ এটা আৰু হেল নহৰু আৰু ইফালে লৈছো বিলাহী আৰু এয়া হল ধনিয়া পাত আৰু লৈছো কেটামান জলকীয়া। এইখিনি প্ৰথমে মই ভালদৰে বাকলি এৰুৱাই ধুনীয়াকৈ ধুই লম, মানে কাটি লওঁ আৰু ইফালে মই মাছখিনিও ফ্ৰাই কৰি লওঁ। তাৰপিছত এইখিনি কৰি মই আপোনালোকৰ মাজলৈ আৰু আহি আছো। এয়া মই এতিয়া মাছখিনি ফ্ৰাই কৰি আছো। পাকঘৰত মাছ ফ্ৰাই কৰি থাকোঁতে মানে এনেকুৱা হঠাতে বতাহ আৰু বৰষুণ আহিলে আৰু আপোনালোকক দেখুৱাব মন গ'ল বাবে মই পাকঘৰৰ পৰা বাহিৰৰ বাৰান্দাত আহি পেলাই অলপমান দেখুৱাই দিছোঁ। আৰু একেদিন মানে আমাৰ গুৱাহাটীত বতৰটো প্ৰায় চেঞ্জ হৈ আছে। আপোনালোকৰ যদি এই বৰষুণ দিয়ে আৰু এই ৰ'দ দিয়ে আৰু এই বতাহ মাৰে আৰু আজি অলপমান বৰষুণ যাক জোৰকৈ আহিলে, কিন্তু এনে কিনকিনীয়া বৰষুণ দি আছিলে এইকেইদিন। আৰু আপোনালোকৰ ফালে বতৰ কেনেকুৱা জনাবচোন কমেণ্ট বক্সত। বতাহ বৰষুণ অহাৰ কাৰণে চাওকচোন মোৰ গোলাপ ফুলজোপাৰ পৰা কেনেকৈ গোলাপ ফুলৰ পাতবোৰ সৰি পৰিছে। আৰু এইজোপা হ'ল মোৰ গোলাপ ফুল, মই নিজে ৰুইছিলোঁ আৰু ফুল মানে প্ৰায়ভাগ ফুলিয়ে থাকে আৰু বহুত ফুলে ফুল। বাহিৰৰ পৰা আহি মই মাছকেইটা ফ্ৰাই কৰিলোঁ। মোৰ মাছকেইটা ফ্ৰাই কৰা হৈ গ'ল আৰু বাহিৰত বৰষুণ এতিয়াও দি আছে আৰু ইফালে মোৰ পাচলিখিনি কটা হৈ গ'ল। মই এইখিনি ভালদৰে ধুই লৈছোঁ। এতিয়া প্ৰথমতে মই আলু আৰু স্কচখিনি বইল কৰি ল'ম। তেনেহ'লে প্ৰথমতে মই আলু আৰু স্কচখিনি বইল কৰি লওঁ। এয়া ইফালে মোৰ স্কচ আৰু আলুখিনি বইল কৰা হৈ গ'ল আৰু পিঁয়াজ আৰু বিলাহীখিনিও কাটি ল'লোঁ আৰু লগত জলকীয়াকেইটাও কাটি লৈছোঁ। আৰু ইফালে মই মাছ 4 পিচ দিম তৰকাৰীখনত, কাৰণ মানুহ 4জন আমাৰ। আৰু ইফালে মোৰ নহৰু আৰু ধনিয়া পাতখিনি কাটি লৈছোঁ আৰু নহৰুখিনি থেতেলাই লৈছোঁ। তেনেহ'লে এতিয়া মই গেছৰ চুলাটো অন কৰি লওঁ আৰু গেছৰ চুলাটো অন কৰি মই কেৰাহী এখন পাতি দিওঁ। এয়া মই গেছৰ চুলাটো অন কৰি কেৰাহী এখন পাতি দিলোঁ আৰু কেৰাহীখন গৰম হোৱাৰ মই ইয়াত মিঠাতেল দিলোঁ। এয়া মোৰ তেলখিনি পুৰা গৰম হৈ আহিছে। এতিয়া মই ইয়াত কাটি থৈ দিয়া পিঁয়াজ আৰু জলকীয়াখিনি দি দিম। মোৰ পিঁয়াজখিনি ৰঙচুৱা হৈ অহাত এতিয়া মই ইয়াত কাটি থৈ দিয়া বিলাহীখিনি দি দিম আৰু বিলাহীখিনি দিয়াৰ পিছত মই সোৱাদ অনুসৰি নিমখ আৰু হালধিও দি দিম। এয়া সোৱাদ অনুসৰি নিমখ আৰু হালধি দি দিলোঁ। এতিয়া মই এইখিনি অলপ সময় ভাজি থাকিম। এতিয়া মই বিলাহীখিনি সিজি আহিবৰ বাবে কাঁহী এখনেৰে ঢাকি থৈ দিম, যাতে বিলাহীখিনি ভালদৰে সিজি আহে। এয়া বিলাহীখিনি মোৰ অলপমান সিজি আহিছে আৰু বিলাহীখিনি অলপমান সিজি অহাত মই ইয়াত এতিয়া থেতেলাই থোৱা নহৰুখিনিও দি দিম আৰু নহৰুখিনি দিয়াৰ পিছত অলপ সময় লৰাই মই 2 মিনিটমানৰ বাবে ঢাকোনখন মাৰি থৈ দিম, যাতে নহৰু গোন্ধ ভাৱটো গুচি যায় আৰু বিলাহীখিনিও ভালকৈ সিজি আহে।
আহিছে মোৰ বিলাহীখিনি ভালদৰে সিজি আহিছে আৰু বিলাহীখিনি সিজি অহাত মই এতিয়া ইয়াত বইল কৰি লোৱা আলু আৰু স্কোৱাচখিনি দি দিম আলু আৰু স্কোৱাচখিনি মই অলপমান পিটিকি ল'ম বেছি পিটিকি নিদিওঁ এনে অলপমান গোটা হৈ থাকিবলৈ দিম এতিয়া মই আলু আৰু স্কোৱাচখিনি দি দিলোঁ আলু আৰু স্কোৱাচখিনি দিয়াৰ পিছত অলপ সময় লৰাই মই ঢাকোনখনেৰে মাৰি থৈ দিম যাতে আলু আৰু স্কোৱাচখিনিও অলপমান ভালদৰে মানে সিজি আহে কাৰণ মই বেছি মানে একদম হেৰি বইল কৰা নাই অলপমান হাফ বইল কৰিছিলোঁ এতিয়া এইখিনি ভালদৰে মই লৰাই আছোঁ এতিয়া মই এইখিনি ঢাকোন এখন মাৰি থৈ দিম ভালদৰে সিজিবৰ বাবে এয়া মোৰ আলু আৰু স্কোৱাচখিনিও ভালদৰে সিজি আহিলে আৰু আলু আৰু স্কোৱাচখিনি ভালদৰে সিজি অহাত মই এতিয়া ইয়াত গৰম পানী দি দিম অলপমান মই তৰকাৰীখন অলপমান ঝোল বনাম মানে গ্ৰেভি নবনাওঁ সেইবাবে মই অলপ পানী দি দিছোঁ ইয়াতে এয়া দেখিলে গৰম পানী অলপমান দি দিলোঁ পানীখিনি দিয়াৰ পিছত মই ইয়াত কাটি থৈ দিয়া ধনিয়া পাতখিনিও দি দিম আৰু ধনিয়া পাতখিনি দিয়াৰ পিছত মই মাছ 4 পিছো দি দিম মাছ 4 পিচ দিয়াৰ পিছত ঢাকোন এখনে আৰু অলপ সময় ঢাকি থৈ দিম মানে বেছি সময় বাবে নাৰাখোঁ 3 মিনিটৰ বাবে ৰাখি দিম মাছখিনি দিয়াৰ পিছত তাৰপিছত মই গেছ অফ কৰি দিম এয়া মাছ 4 পিছো দি দিলোঁ এয়া মোৰ তৰকাৰীখন প্ৰায় উতলিব ধৰিছে মানে মোৰ তৰকাৰীখন হৈছে আৰু এতিয়া মই গেছটো অফ কৰি দিম এয়া মই গেছটো অফ কৰি দিলোঁ গেছটো অফ কৰি মই তৰকাৰীখন পৰিৱেশনৰ বাবে প্লেট এখনত বাকি ল'ম এই তৰকাৰীখন মই প্লেট এখনত বাকি ল'লোঁ আৰু মই আজি এই ৰেচিপিটো তেনে সাধাৰণভাৱে বনাইছিলোঁ কিন্তু খাবলৈ খুবেই টেষ্টি হয় আপোনালোকে এবাৰ এনেকৈ বনাই খাই চাবচোন যদিহে খাই পোৱা নাই আৰু যদি আপোনালোকে মোৰ আজি এই ৰেচিপিটো চাই ভাল পায় তেনেহ'লে প্লিজ এটা ভিডিঅ'টো লাইক কৰি দিব আৰু যিসকলে মোৰ চেনেলটো আজি প্ৰথমবাৰ চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু চাইডত থকা বেল আইকন বেলটো অল কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ' নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে তেনেহ'লে আজিলৈ আহিছোঁ ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে আপোনালোকক সকলোকে বহুত বহুত ধন্যবাদ